हेलो व्यूअर्स मैं आज अपना नतुन रेसिपि लै माने एकदम सरू सिम्पल रेसिपि। तो ये प्रसाद थके मंदिर पा प्रसाद से प्रसाद तो माने कि खुंदी किने बर बनाम। तो बर बुली कौ बाकी बारे क्या कय नाजानो बारू किसी बरा बुलिओ कय। धुनिया तेलत भाजिम पियाज चियाज दी किने। तो तार कारण मैं खुंदी आसो या तो देखाई पाइसे। तो खुंदा हुआ ना तो खुंदी आसो। तो देखा पाइसे आमार खुंदा मोटामुटी। तो হৈ গ'ল বলকচোন ঘৰলৈ যাওঁ বাৰু। এতিয়া ইয়াত আমি নিমখ দিম, অলপ নিমখ মিক্স দিছোঁ, পিঁয়াজ দিম। পিঁয়াজখিনি দিলোঁ, পিঁয়াজ দিছোঁ ইয়াতে আৰু অলপ পিঠাগুড়ি দিম। তো চাউলৰ গুড়া অলপ দিম, জিৰাৰ গুড়ি অলপমান, তাৰপিছত আৰু ইফালে কেঁচা জলকীয়া। চাউলৰ গুড়িটো নিদিলেও হয়, নৰ্মেলকৈ বনাব পাৰি। আমি দিম, মই দিম। আপোনালোকে একবাৰ ট্ৰাই কৰি চাবচোন ঘৰত বনাই কিনে, টেষ্টি লাগে দেই। পিঠাগুড়ি দিলোঁ, হ'ব। এতিয়া মিক্স কৰিম। চামচে দিয়ে গৰম হ'ব দিছোঁ। তো আমি গৰম হোৱাৰ লগে লগে এয়া যিমান সানি লগাইছোঁ ধুনীয়াকৈ সেইটো বনাইছোঁ দেই। আপোনাৰ টেষ্ট কৰি চালোঁ তেলখিনি গৰম হৈছে, মানে বস্তু অলপ দি চাইছোঁ, তো দেখাই পাইছে। তো এইবাৰ মই অলপ অলপকৈ এয়া দি দিম। মই টুপ টাইপত দি দিছোঁ। আপোনালোকে পিঠা টাইপ মানে মালপোৱা টাইপতো দিব পাৰে এখন কৰি। অলপ ৰঙা হ'লে তলফালে লুটিয়াই দিম। এয়া মই লুটিয়াই দিম, এতিয়া ৰঙা হৈছে। ক্ৰাঞ্চি হৈছে কৰি লৈছোঁ। এতিয়া এইখিনি নমাম, হৈছে ধুনীয়া হৈছে, নমাব পৰা হৈ গৈছে। নমালোঁ। এই দেখা পাইছে আপোনালোকে কি ধুনীয়া একদম ক্ৰাঞ্চি হৈছে। তো টেষ্টিও হৈছে, মজা। বনাই চাব দেই, ট্ৰাই কৰি চাব এবাৰ। এয়া আমাৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। আপোনালোকে চাহৰ লগত, ভাতৰ লগত, যিহৰ লগত খাই খাব পাৰে। বনাই চাব এবাৰ। ৰেচিপিটো কৈ দিছোঁ। মুগৰ গাজি, তাৰপিছত মুগৰ গাজি খুন্দি কিনে গুড়া কৰি লৈ তাত পিঁয়াজ দিছোঁ, নিমখ, জিৰা, মিট মছলা, পিঠাগুড়ি চব এইবোৰ দি মিক্স কৰি সানি কিনে ৰিফাইনত ভাজিছোঁ। তো আপোনালোকে ট্ৰাই কৰি চাব, টেষ্টি লাগে।